Hello everyone, welcome back to my vlog. আৰু আজিৰ vlogটো অকমান দীঘল হয় but please লাষ্টলৈকে চাব because আজি আমি গৈ আছো অৰুণাচল প্ৰদেশ তাতে আপোনাৰ দুদিনীয়া এটা ফেষ্টিভেল হৈ আছে আৰু তাতে পাৰফৰ্ম কৰিব গৈ আছে ব্লুইংছ বেণ্ডটোৱে আৰু মই যিহেতু ব্লুইংছৰ লগত মানে কনচাৰ্টত মই বিশেষকৈ PR এণ্ড ছ'চিয়েল মিডিয়াৰ মাৰ্কেটিং মেনেজ কৰোঁ সো কাম হিচাপেও গৈ আছোঁ আৰু তাৰ লগতে ফূৰ্তি কৰিব আৰু ফুৰিব গৈ আছোঁ যিহেতু মই ফুৰি বহুত ভাল পাওঁ সো আপোনালোকে লাষ্টলৈকে চাই থাকিব এণ্ড লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব ব্লুইংছৰ ভোকালিষ্ট Hey, what's up? Aula. क्या गुंडा बनेगा रे तू ফিমেল ভোকালিষ্ট এই আমাৰ ট্ৰেডিশনাল সিঙ্গাৰ দে ট্ৰেডিশনাল সিঙ্গাৰ হাল্লা বেছি কৰি আছে নে কি কটি গলা কিবা ব্লগিং কিবা এটা কৈ দিয়া মাইকি মানুহৰ পাৰ্টছটো লৈ পেলাই যদি সাহাৰা ডেজাৰ্টত গুচি যায় আতো হি এক মাহ বাছি আহিব পাৰিব মানুহ এটা এইটো ঠিক কথা আকবাৰ কৈ দিয়া মানে বহুত বস্তু থাকে তাতে পাৰ্চৰ ভিতৰত হয় না পানী থাকিব ছাতি থাকিব বাট টেন্টটো ওলাই আহিব পাৰে মেনি মাতা এটা বুজি পাইছা কনটেক্সটো বুজি পাইছা এতিয়া চকলেট থাকিব কিবা কিবি থাকে মানে সেইটো কনটেক্সট আৰু মানে আমাৰ নহয় তোটি কল দে মাত্ৰ আৰু লিপ বাম সিবামৰ কথা কৈ আরে বুজি পাব লাগিব আমাৰ লৰাবিলাক কথা বহুত ওপৰ লেভেলত যায় ইন্টেলেকচুৱেল হয় আমাৰ মানে আৰু কথাটো হ'ল যে আৰু এখন গাড়ী আছে এখন বহুত দূৰ গৈ পাইছে আমি ছোৱালীকেইটাকে ৰখি আমাৰ লেট হৈ গ'ল জানে আৰু নহয় ৰাইলা চোৰ কোটৱাল কো নহয় হ'বই নোৱাৰে 6:30 পৰা বহি আছো কেটা বজাত আহিছে 8টাই বাজিছে 7:30 আহি পাইছে 7:30 আহিছে ভোকালিষ্ট দিস টাইম লাগে diva of the band diva localist diva আৰু এয়া আমি জাস্ট অৰুণাচল প্ৰদেশ বৰ্ডাৰ সোমালো আৰু ইয়াতে চেকিং গোটেইখিনি কাম ইয়াতে কৰি মেলি এতিয়া আমি আকৌ গৈ আছো গাইস ভিডিওটো আৰম্ভ কৰিছো এয়া ওয়েলকাম টু অৰুণাচল this is the gate रास्ते मंजिलों के राह पर होते हैं कितने जंजीरें क्यों है नशा सा खिलता এই দেখিছে না কি চলি আছে আমাৰ টুপনি খটি নেকি ওই ৰঙা হৈ গৈছে চকু আলুগুটি হ'ল ওলাই ইফালে আমাৰ ডকুমেন্টাৰী কিবা কৰ আহি কেনেকুৱা লাগিছে আজি এই আলুগুটি বাংনা জীৱনতো খাংনা আলুগুটি বাংনা জীৱনতো খাংনা कंट्रोल হিঙিছো तो क्या नाचो मैं গগনদা খুব বিজি মানে গগনদাই ইন্টাৰভিউ নিদিয়ে এইবিলাক ভাল পাই আছে আজি বিৰাট এই লাতুদা ইন্টাৰভিউ লোৱাবে আপোনাৰ অনুভৱটো ডকুমেন্টাৰী চলি আছে অনুভৱ বিৰাট ভাল লাগিছে अंधेरा होंगे हर मोड़ पर हर পাত্তাই নাই মোৰ নিচিনা হৈছে তাই এতিয়া কি কথা পাতি আছে গীতাৰ দেৱী বিহুৰ পিঠা আছে ঠিক আছে লাৰু আছে ভিডিও দূৰ আছে বহুত ন অৰুণাচলত আহিবলৈ বিহুৰ পিঠা আৰু লাৰু খাইছোঁ আৰু এতিয়া হৈছে লাঞ্চ টাইম চ' আমি আই থিংক আধাতকৈ বেছি ৰাস্তা আহিলোঁ আৰু আধা আছে আৰু বাকী আছে চ' আমি লাঞ্চ কৰিব ইয়াতে সোমালোঁ মই ল'লোঁ পৰ্ক বাকী কিছুমানে ল'লে মটন চিকেন বাট মোৰতো সদায় পৰ্কে হয় আৰু তাতে অৰুণাচল প্ৰদেশ আহিছোঁ অবভিয়াছলি পৰ্ক হ'ব মানে কোনে গাহৰি খাই ভাল পায় কমেণ্টত জনাবচোন চ' আমাৰ ভাত খাই হৈ গ'ল আৰু এতিয়া ব্লুইংছৰ মেম্বাৰবোৰে এনেকৈ ধুনীয়াকৈ
খানা খোৱাৰ পিছত মানে হিচাপ নিকাচবিলাক কৰে আৰু কোনে কেনেকৈ কাৰ কি হ'ল চ' সেয়া হিচাপ নিকাচ চলি আছে से पूछते हम अपने ये रास्ते वो अरमानों की उड़ान ले तुझे এইটো চাওক এইবোৰ হ'ল গ্ৰেনাইটছ এইবিলাক বেছিকলি পাথৰ। ভলকেনিক এইটোৱেই পাথৰ এইটো ভলকেনিক পাথৰ পুৰা ভলকেনিক স্মেল আছে ইয়াতে ৱাহ দিছ ভলকেনিক পাথৰ পাথৰ जलवा है हमारा আৰু এটা কথা মই আপোনালোকক নিশ্চয় ক'ব বিচাৰোঁ যে সময় সুবিধা মিলাই এবাৰ হ'লেও আহিব ফুৰিবলৈ অৰুণাচল ইমান ধুনীয়া আমাৰ ঘৰৰ ওচৰতে ইমান ধুনীয়া জেগা আছে আৰু সেইখিনি আমি মিলাই আহিব যদি নোৱাৰোঁ তেন্তে আমাৰ লাজৰ কথা তো ইমান পিয়'ৰ ইমান ফ্ৰেছ মানে আপোনালোকক মই কেমেৰাত চাগে সেইটো বস্তু দেখাব পৰা নাই বাট মই চকুৰে যদি দেখিছোঁ আপোনালোকে ইয়াতে আহি পেলাই অনুভৱ কৰিব পাৰিব ডেফিনেটলি আহিব से पूछते हम अपने ये रास्ते আৰু এয়া আমি আমাৰ ডেষ্টিনেশ্যন পালোহি দ্য ৱেষ্ট কামিং ইণ্ডিজিনাছ ফেষ্টিভেল 3.0 আৰু এইটোৱে হৈছে ভেন্যুটো বাট আমি যেতিয়া গৈ পালোঁ তেখেতসকলে আমাক আমাৰ ব্লু উইংছ বেণ্ড মেম্বাৰক আৰু প্লাছ মোকো তেখেতসকলৰ ট্ৰেডিশ্যনেল বুদ্ধিজমত লিখা এখন ষ্টলেদি আমাক ৱেলকাম কৰিলে এটা কথা ক'ব লাগিব যে অৰুণাচলৰ মানে মানুহবিলাকৰ হস্পিটেলিটিটো ইমান ধুনীয়া মানে বহুত ভাল লাগিলে আৰু এইটোৱে হৈছে ভেন্যুটো ইয়াতে ৰাতিলৈ কনচাৰ্ট হ'ব কনচাৰ্টৰ লগতে তাৰ আগত কিছুমান মিটিংছ আছে যিহেতু এইটো গভৰ্ণমেণ্ট ইভেণ্ট হয় চ' গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব মিটিংছ হ'ব দেন ৰাতিলৈ কনচাৰ্ট হ'ব আৰু লাহে লাহে মই সকলোবোৰ দেখাই আছোঁ ক'ত কেনেকৈ ইয়াতে বিভিন্ন ধৰণৰ ষ্টল বহিছে সেইবোৰো দেখাম আৰু সেইটো হৈছে এন জে আৰু ৰিকিদা আৰু ওম গিটাৰিষ্ট হয় ব্লুইংছৰ চ' সিহঁতে কথা পাতি আছে চাউণ্ড চেকৰ কাৰণে কেনেকৈ কি কৰিব আৰু এইফালে হৈ আছে কম্পিটিশ্যন ছোৱালীৰ কম্পিটিশ্যন চলি আছে মই অলপ চালোঁ তাকে ভাল লাগিলে স্পৰ্টছটো মানে নৰ্থ ইষ্টৰ এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় বুলি মই ভাবোঁ চ' আৰু সেইফালে দুগৰাকী লেডিয়ে তেখেতসকলৰ নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আহি আছে দেখিয়ে ভাল লাগি গৈছে আৰু পৰিৱেশটো খুব ধুনীয়া আৰু সেইবোৰ হৈছে ষ্টলত যাম বাৰু দেখাম এতিয়া আমি একদম ষ্টেজৰ ওচৰত আহিছোঁ আৰু এইফালে ব্লু উইংছৰ চাউণ্ড চেকো ষ্টাৰ্ট হৈ গৈছে আৰু এইবোৰ দেখিছেনে ৰাইট ছাইডে ছিটিং এৰিয়াবোৰ তাতে গভৰ্ণমেণ্ট অফিচিয়েলছসকল আহি তাতে বহিব আৰু সেইটো হৈছে কনচোল ইয়াৰ পৰাই গোটেইখিনি আপোনাৰ লাইটছ হওক দেন চাউণ্ড ইঞ্জিনিয়াৰ সুজন ইয়াতে থাকে গোটেই চাউণ্ডৰ যিমান যি মেনেজমেণ্ট থাকে গোটেইখিনি ইয়াৰ পৰাই মেনেজমেণ্ট হৈ থাকে আৰু আৰ্টিষ্টৰ লগতো ষ্টেজৰ পৰা গোটেইখিনি কমিউনিকেশ্যন ইয়াৰ পৰাই হৈ থাকে তো আমি এতিয়া ব'লক ষ্টেজৰ ওপৰত যাওঁ আৰু তাতে আমি তাৰ পৰা চাম
কথা পাতি আছে ৰাইজ এতিয়া এনজে আৰু মই এখন ষ্টললৈ আহিলোঁ হোটেলৰ পৰা মন গ'ল মানে অৰুণাচলী ষ্টাইলত বনোৱা পৰ্ক খাবলৈ মন গ'ল গাহৰি খাব মন গ'ল চ' গাহৰি খাব আহিছোঁ কিমান ঠাণ্ডা কোৱা এতিয়া আমি কি অৰুণাচলী পৰ্ক খাম অৰুণাচলী পৰ্ক খাই আছোঁ ষ্টিক লৈ ষ্টিক আমি পৰ্ক খালোঁ খাই মেলি অলপ ৰেষ্ট ল'লোঁ কাৰণ ৰাতিপুৱাই ওলাই অহা আমি গোটেই বহুত ঘণ্টা আমি ট্ৰেভেল কৰিছোঁ আজি চ' এতিয়া সেইখিনি নেদেখালোঁ আৰু শুই গ'লোঁ মানে তাৰপিছত আমি এতিয়া ধুনীয়াকৈ ৰেডি হৈ মেলি এতিয়া আমি বেকষ্টেজ আহিছোঁ এতিয়া ষ্টাৰ্ট হ'ব আৰু কেনেকুৱা লাগিছে অনুভৱ ঠাণ্ডাত ৰ'বা মই এইটোকে পিন্ধি আছোঁ ঠাণ্ডা বহুত বেছি সাংঘাতিক ঠাণ্ডাৰ কাৰণে মানে এনেকুৱা হৈ গৈছে বৰ্তমান মোৰ ভোকেল কৰ্ডৰ প্ৰব্লেম দি আছে ঠাণ্ডাৰ কাৰণে প্ৰথম গানটো চিঞৰিব লাগিব চ' আম লিটল বিট একো নহয় এতিয়া আৰু অলপ মানে থাকে যে ডেম্প হৈ আছে দুটামান চিঞৰ মাৰিলে আহি যাব আৰু এতিয়া কেইটা বাজিছে 11 কোৱা 11:20 আৰু ষ্টাৰ্ট হ'ব 12টাত ষ্টাৰ্ট হ'ব সকলো মিউজিচিয়ানছ আহি গ'ল চব দাদাসকল আহি গ'ল আৰু এইফালে বৰ্ণালী ফিমেল ছিংগাৰ খুব ফূৰ্তি আৰু তাই কিন্তু কাপোৰযোৰ বহুত ধুনীয়া লাগিছে মানে চাদৰ মেখেলা পিন্ধিছে ন পূৰা মুগা চাদৰ মেখেলা মানে আমাৰ একদম জিলিকি আছে মানে চবৰে মাজত
ब्यूटीफुल वेरी एनर्जेटिक कल फिर से हम लोगों के 5 बजे आप सभी को मिलते हैं চ' ৰাইজ কনচাৰ্ট খতম হ'ল এতিয়া ৰাতি অলম'ষ্ট 1 বাজিছে আৰু এতিয়া আমি ডিনাৰ কৰিবলৈ গৈছোঁ বহি আছোঁ আৰা নামটো আৰা হয় This is not rice. This is like a fermented. Acha. Okay. It's like kept. It's kept like a more than 3-4 months. Na. Acha. Aru edu. Pure. You have to take it short. Full shot. Like it. Shot. Okay, guys. So we are having this beautiful drink, which has been offered to us by our very own Dana. Yeah. So this is a Arunachal special. What you lucky? We are having blue wings here. So, what do you call it? The name? Aran. Aran. So I'm having Aran. Cheers to you guys, all the viewers of our channel. Cheers. API. ৰাতি 1 বজাত जूता खोल दो भाई इधर मैं जूता से खोलते हैं हर उसकी बात मारी आप ही हंसदी मारी आप ही रोंदी मारी याद वो आएगी एरिया पूरा खुश हो गया বাই বাই বন্দিলা बड़ा कुछ नहीं था पूरा खुश কেটা বাই বাই বন্দিলা বাই বাই কিবা লৈ যাব লাগিছিল বন্ধুলৰ পৰা এতিয়া জাষ্ট বহিছো এই গাড়ী এইটো কি বস্তু দে সঁচাকে গ্লো কৰিছা কিন্তু ৰঙা ৰঙাটো সানস্ক্ৰীন লগাই ভাল গ্লো বস্তু কৰে পাইবে ইয়াতে ইয়াত ভাল তোমাৰ বডি শ্বপৰ সানস্ক্ৰীন ৰাইজ বুজিছে আপোনালোকেও কিনি ল'ব आप कहाँ थे ज्ञानी হেল্ল' পুতলা গোটেইটো